মাংসটো বনি আছে দেই ভাত অকণমান বনালোঁ মানে অলপ তাৰপিছতে এইফালে মাংস বনি আছে আৰু এইফালে ভাত বনি আছে এইফালে দালি আৰু নিৰামিষ চব্জি এটা বনিলে আৰু অকণ এইটো আলু থোৱা হৈছে আকৌ মাংসটো বাচি যাব বুলি কম হ'ব বুলি আকৌ অনা হ'ল তাৰপিছত এইটো বেছি হ'ব যেন লাগি আছে বাকী এইটো দৃশ্য প্ৰায় মানুহখিনি খাবলৈ যোগাৰ কৰিছে আৰু এইটো মেইন এইটো এটা হিৰো নাওখনে যিসকল বনভোজ যাত্ৰী আহিছে সকলোকে কিন্তু ব্ৰহ্মপুত্ৰ নদীখন দেখাই আছে দেই এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী একদম আমি এইখন হৈছে জাহাজখন জাহাজ মানে নকওঁ ফেৰীখন আৰু সৰু নাও এখন বুটবুটি बना बनाए बैक कैमरा कर दे बैक कैमरा चल दे भाई देखते हां बताओ भाई नहीं घुराए বৰ্তমান এইটো আমাৰ কাৰিকৰ লাগি আছে এয়া কিবা বনাই আছে আপোনাৰ চাওক না কি কম আৰু গাইজ ক'বলৈ নাই কাৰিকৰ নাই বৰ্তমান আৰু কাৰিকৰ মঙাই আনিছে আমি বেছি দূৰ নহয় পাঁচমাৰীৰ পৰা মঙাই আনিছে এয়া গাইজ এয়া মামাকে মছলা পানী দি দিছে গাইজ খাব পাৰে ইমান ধুনীয়া लगता है देखने के लिए क्या बोलेगा गाइज और कुछ देखे क्या और देखा आसो गाइज এইপিনে চাব পাৰে বছৰ মাতে দি আছে শুনি পোৱা নাই বৰ্তমান এইপিনে অসমীয়া গান পুৰা মাৰি আছে আমি অনলি আদিবাসী মাৰো এই আমাৰ টিমকেইটা এইপিনে বহিছে খাবলৈ ইমানটোৱে বনালোঁ দাদা আৰু কিবা বনাব নেকি এইটো মই নাজানো আৰু जाने तमन्ना करना ऐसे सितम এইটো বনভোজ খোৱাৰ পিছৰ দৃশ্য দেই মানে দৃশ্যটো দেখিছে জানিছোঁ কিন্তু লেতেৰাখিনি দেখিছে প্ৰত্যেকজনে কেনেকৈ জমা কৰি থৈ গৈছে এইটো ব্ৰহ্মপুত্ৰ পাৰত এইটো মই আমি এইখিনি আমি খাইছিলোঁ
আমি যথা পৰিমাণে চেষ্টা কৰিছোঁ চাফা কৰিবলৈ, কিন্তু হ'লেও কিছুমান থাকি গৈছে বাৰু। আমাৰ এইটো দুখ আছে, ভুল আছে। বাকীখিনিয়ে সেয়া খাইছে আৰু যেনে তেনে য'তে য'তে পেলাই থৈ গৈছে। একদম পিকনিক চিকনিক খালোঁ, ধুনীয়াছে আৰু খাই বৰ ধুনীয়া আছে একদম। সকলোৱে গ'ল, আমিও যাবলৈ প্ৰায় ৰেডি হৈছোঁ। এইটো আমাৰ গাড়ী, মানুহ উঠিছে, বৰ বক্স বান্ধি আছে। অলপ পিছত আমিও ওলাই যাম। গতিকে দুইটা নাম নাজানে ন? পিকনিক খালি? কিমান খালি? এইটো আমাৰ ধুনু দেই। এইটো চব পিকনিক খাই খাই পুৰা ফূৰ্তি একদম। এই দে পুৰা ব্ৰেক ব্ৰেক পুৰা পিকনিক চিকনিক খালোঁ। এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। বাবু কই? मौका मिले मौका मिले तो बताई दे बोले सुने में मेरी ताजुल सबसे मिला लो। একদম মাংসৰ সৈতে দিনটো ধুনীয়া পাৰ হ'ল। ড্ৰাইভাৰ আহিছিলে, ঘূৰি আছে আৰু দেখা থাকি চাই থাকিব। वीडियो बनाने का नाम है। আহি পালোঁ। একদম আধা ঘণ্টামান হ'ল বাৰু, আৰু দিনটো পূৰা কাম চাম কৰিলোঁ, খানা চানা বনালোঁ, পূৰা ভাগৰ লাগি আছে। গতিকে বেছি আৰু কথা ক'ব নোৱাৰিম চাগে, চেহেৰাত লাগিছে চাগে। গতিকে চাব ভিডিঅ'টি কেনে হৈছে জনাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰিছোঁ মানে ভিডিঅ'টি ভাল পাব। গতিকে ধন্যবাদ। জয় অসম।